আমি ফাইনেলি যাই আছো আৰু গোটেই চেচনখিনি ৰেডি বৰ্তমান যাম জয়ন্ত মই ফাইনেলি আহি পালো এয়া জয়ন্ত ঘৰ আহি আছে আহি আছে আহি পালো আমি যাব ওলাইছো আৰু এয়া জয়ন্ত আৰু মই নাইচ ব্ৰ নাইচ 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 Finally lo ko lang dito ni vlogger. Dai ara to Sumon, ato ba bhaya na kya? Ara yon to. Guys আমি হেড আমি মানে হল গাইছে পাৰ্কিং কৰি থৈ আহিলো থৈ আহি ফেলে আমি দেখা পালো গণেশ বাবা দেই বৰ্তমান গাইছ আমি মই হাতত মানে তৰমুজ লৈছো আৰু দোকানৰ পৰা দুই চাক্কা লৈছো দেই দুটা চাক্কা লৈছো মানে লৈছো আৰু যিগতিকে খোৱা আমাৰ যিকে নহওক বৰ্তমান আমাৰ গণেশ বাবাক আৰু বৰ্তমান খোৱাত মই থহাত লৈ আছো যি গতিকে খুৱাম আৰু ৰে ইয়াক এক্সট্ৰা খুৱাই লওঁ তাৰপিছত যায় আৰু এটা আছে ন সেইটো খুৱাব লাগিব আৰু এই যে খুৱাইছো তাৰপিছত সিজনৰ তাতে গৈছো আৰু ইয়াক খুৱালে নহ'ব ন তাকো খুৱাব লাগিব ন তাৰোতো পেট আছে ইয়াৰ পেট তাৰ পেট আছে না যিকোনো হওক বৰ্তমান ইয়াকো খুৱাই দিছোঁ আৰু বৰ্তমান 3টা মানতে প্ৰথমতে কলাশী খোৱালে কলাশী খোৱাৰ পাছত মই দি দিলোঁ তৰমুজৰ দি দিলোঁ তাৰপিছত সেয়া চাহ লৈ আহিলোঁ সেয়া চাহ লৈ আহি পেলাই ন আমাৰ তাত অলপমান আছোঁ বৰ্তমান যিকি নহয় আৰু নগাঁও মানে বঙাইগাঁৱৰ পৰা আহিব এটা ইউটিউবাৰ মানে 2কেইটামান আহিব লগৰ ল'ৰা জয়ন্তৰ তাহাঁতক ৰখি আছোঁ আৰু যিকি নহওক ফাইনেলি আহি তাহাঁতক লগ পালোঁ আৰু তাহাঁতক ভালো লাগিছে নহয় আৰু বহুত দূৰৰ পৰা আহিছে বঙাইগাঁও ধেমালি জনোৱা বকলৈকে আৰু যিকি নহওক সেই দাদাজনক লগ পাইছোঁ আৰু যিকি নহওক তৰমুজ খুৱাইছে এটা যিকি নহওক তাক লগ পাইছোঁ সি ইউটিউব মানে এটা মানে ব্লগ বনাই আছে সিও আৰু যিকি নহওক বৰ্তমান তাৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু যিকি নহওক বৰ্তমান সিও ব্লগ বনাই আছে ভিডিঅ' আৰু তাকেই ৰখি আছোঁ সি ভিডিঅ' বৰ্তমান বনাই আছে আৰু বাকী যিকি নহওক বৰ্তমান আমি যাব ওলাইছোঁ মেইন মন্দিৰ থানলৈকে আৰু যিকি নহওক আমি ওলাইছোঁ যাবলৈ আৰু য'তে আগে আমি পিছে যামগৈ আৰু বহুত মানুহ এইখিনি মানুহ বুলি নহয় বহুতখিনি মানুহ আছে আৰু ওপৰলৈকে যোৱাই নাই আৰু পাহাৰৰ আগবঢ়াই মানে পাহাৰৰ ওপৰৰ পৰা চাবিচোন তললৈকে গাড়ী পাৰ্কিংখিনি দেখাব কি ধুনীয়া বাইক হ'লেতো ক'বই নালাগে কি ধুনীয়া সঁচাকৈ দেই আৰু যিয়ে কি নহওক ফাইনেলি আহি পাইছোঁ আমি মেইন চিটলৈকে আহি পাইছোঁ চিটতো মানুহ ভাই এনেকুৱা মানুহ ক'বই নালাগে ভাই আচৰিত আৰু বহুত মানুহ আহিছে বহুত দূৰণিৰ পৰা আহিছে তাকে মা পাৰ্বতী পাহাৰৰ আশীৰ্বাদ ল'বলৈ আৰু যিকি নহওক চিৰিৰ ওপৰলৈকে মই উঠিছোঁ আৰু মানুহ চাহ ভাই উপায় নাই ক'বলৈতো অকণমান নাই বহুতখিনি মানুহ আৰু যিকি নহওক টানি টুনিকৈ আহি গ'লোঁ আৰু ওপৰলৈকে ঠেলি হেঁচি ওপৰলৈকে তাৰপিছত যায় আৰু আমি আছোঁ আৰু উপায় নাই যিকি নহওক আৰু বৰ্তমান বহুত মানুহ আৰু যিকি নহওক আমাৰ জয়ন্ত ভাই একদম আজি ভিডিঅ' ফালি আমাৰ হৈ আছে সি যিকি নহওক বৰ্তমান ভাল লাগে দেই ভিডিঅ'বোৰ আৰু বৰ্তমান ভিডিঅ' সকলো বনাই আছে যি গতিকে বহুত দূৰ গৈছে আৰু কাষতে মানে কি হ'ল ভালকৈ ভিডিঅ'বোৰ দেখাব নোৱাৰিলোঁ যি গতিকে আৰু মন্দিৰ ভিতৰলৈকে দেখাই দিছোঁ এইখিনি আৰু কোনোবাই কেতিয়াবা ভাল ভিডিঅ' বনাই দিম আৰু কেতিয়াবা গ'লে আৰু যিকোনো কাষতে লাগি থকা শিল এটা আছিলে এই শিলটোত মানে আমি উঠিছোঁ মই জয়ন্ত আৰু মই তাতে চেল্ফি কিবা কিবি লৈ আছে কিছুমান ছোৱালীয়ে লৈ আছে যিকোনো আৰু বৰ্তমান আমি কিন্তু কিছুমানে ফটো চটো উঠি আছে আৰু ময়ো উঠিছোঁ 2খনমান আৰু যিকোনো হওক বৰ্তমান আমি তললৈকে নামি আছোঁ গৰমৰ উৎপাত ন যিহে পকা ফাটা ৰ'দ দিছে ক'বই নালাগে আৰু মানুহৰ ভিৰ নামাৰ ভিৰ উঠাৰ ভিৰ ক'ব নালাগে গৰমৰ উৎপাতৰ কাৰণে উপায় নাই আৰু যিকোনো হওক কাষতে থকা এটা শিল আছে তাতে উঠিছোঁ আমি জয়ন্ত আৰু মই জুইনে লৈছোঁ আৰু যিকোনো হওক বৰ্তমান তাতে আমি সেইখন পাতলকৈ এতিয়া মানুহ অলপ পাতলকৈ যাব দিছে গৰমৰ উৎপাত যি গতিকে মানুহ ভিৰো হৈছে আৰু প্ৰথম মন্দিৰটো সেইটো মন্দিৰটো দেই এইটো হৈছে প্ৰথম মন্দিৰটো আৰু এইটো আমি শিলৰ ওপৰত উঠিছোঁ আৰু যিকি নহওক বৰ্তমান কিনো ক'ম আৰু আছোঁ আৰু যিকি নহওক
আৰু প্ৰথমতে পুৰণি কালৰ এটা ভিডিঅ' শ্বুট কৰা আছে, ভিডিঅ' চাই ল'ব আপোনালোকে। মিছা কথা নকওঁ, মই পাৰ্বতী পাহাৰৰ পৰা আহি কিনে টোপনি মাৰিছিলোঁ। পাছত যায় বাইদেউ জগাই দিছে, জগাই দি পেলাই পাছত যায় মই আমাৰ ওচৰতে এখন কেম্পো আছে, কেম্পত মানে আমাৰ ছট পূজা হৈছে। বাইদেউ ক'ল আমি ছট পূজা চাই আছোঁ, মইতো চাবাই নাপালোঁ, যাবাই নাপালোঁ পাৰ্বতী পাহাৰত। তেনেকৈ যাওঁ বুলি কৈছে, অলপ ছট পূজা চাই আহোঁ মানে কৈছে। আৰু বৰ্তমান নাজানা হৈ পৰিছোঁ, যিকেইটা ফাইনেলি বৰ্তমান আহিছিলোঁ শেষ হোৱা টাইমতহে আহি পাইছোঁ। যিকেইটা নহওক বৰ্তমান দেখাই দিছোঁ আৰু কিনো টানি টুনি আৰু দেখাই দিছোঁ আৰু শেষ হোৱা টাইমত আছে। আৰু যিকেইটা মানুহ যেনেকৈ লাগাইছে ন চাগে, আৰু বৰ্তমান ঘূৰাই দিছে, অলপমান ঘূৰাই দি ফালে আৰু ঘূৰাইছে মানুহকেইটাক, যিকি নহওক আৰু বাছ ক'বই নালাগে দেই। চাইছোঁ আৰু বাছ আমি যাব ওলাইছোঁ, মইতো শেষ হোৱা টাইমত ন ইমান মানুহ হৈছে, সঁচাকৈ ক'বই নালাগে দেই, সঁচাকৈ কৈছোঁ। বাপা এতিয়াও মানুহ কম নহয়, পাৰ্বতী মাহত কম নহয় মানুহ, আচৰিত। ছট পূজা মানুহ বহুত মানুহ চাব আহিছে, মিছা কথা মানে সঁচা কথা। আৰু আগফালে আছে কিমান মানুহ, ক'বই নালাগে, আচৰিত। আজি বাছ মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি লোৱা লাহেকৈ, আৰু কিনো ক'ম। আৰু যিকোনো ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।